হাই গাইজ আন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ বহুত বেছি গা বেয়া হৈ আছে আপোনালোকে কি জানি দেখি অকণমান গেছ কৰিব পাৰিছে মই চেলাইন লৈ কিবা কৰি আপোনালোকৰ আগত থিয় হৈ আছোঁ এতিয়া অকণমান ভাল পাইছিলোঁ তথাপিও গাটো বহুত বেছি দুৰ্বল হৈ আছিল আৰু এইফালে মই মেডিচিন আৰু মই বেকিং ষ্টাৰ্ট কৰিছিলোঁ ইভিনিং মই যাম সৰু বাহঁতৰ ঘৰত সিহঁতৰ ঘৰত আছে বিয়া সেইকাৰণে মই এতিয়াহে ৰাতিপুৱাই মই বেকিং ষ্টাৰ্ট কৰিছোঁ এয়া মই জুৱেলাৰী বহুত কিবা কিবি বস্তু লৈছোঁ আৰু মই কাপোৰ বেছি লোৱা নাই কাৰণ মই বিয়াৰ দিনা গুচি আহিম কালি আছে জোৰোণ যেখিনি মোক লাগে সেইখিনি লৈছোঁ তথাপি বহুত বস্তু হৈ গৈছে আৰু মই ফাইনেলি গাড়ীত উঠিলোঁ আৰু মোৰ গাৰ বেয়া কাৰণে মই গাড়ীত বাগত দি আহি পালোঁ আৰু আহি পাই দেখিলোঁ যে কইনাই মেহেন্দি আঁকিছে তো ঘৰতে কৰিছে বেলেগ ফাংচন একো কৰা নাই আৰু বতৰো বেয়া আছিল আৰু ভাগিনীকো বোলে মেহেন্দি আঁকি দিব লাগে তো তাইকো মেহেন্দি আঁকি দিলোঁ চুলিৰ অৱস্থা নাই আৰু ময়ো কিবা এটা আঁকিছিলোঁ তাই কৰি দিলে বেয়া তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই